নমস্কাৰ মই আজি আকৌ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছো যিহেতু আমি কিছু দিনৰ পৰা শুনি আছো যে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰিলে আমাৰ বেংক একাউণ্টত কিছু প্ৰবলেম আহি পৰিব হেহে গভৰ্ণমেণ্টৰ ফালৰ পৰা সকলোকে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিবলৈ আগতীয়াকৈ জনোৱা হৈছিল আৰু আজি অৰ্থাৎ 30 জুন তাৰিখটো ডেডলাইন হিচাপে ঘোষণা কৰা হৈছিল কিন্তু জানিব পাৰিছো যে 30 সেপ্টেম্বৰলৈ এই ডেটটো এক্সটেন্ড কৰিব ময়ো সিওৰ নহয় হেহে ভাবিলো যে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই যাম যে কেনেকৈ আপোনালোকে ঘৰতে থাকি আপোনালোকৰ নিজৰ মোবাইলত এই কামটো সহজতে কৰিব পাৰিব আৰু মই মোৰ ডেসক্ৰিপচন বক্সত লিংকটো শ্বেয়াৰ কৰিছো তাত গৈ আপোনালোকে আপোনালোকৰ কামখিনি মই ভিডিঅ'টোত দেখুৱাৰ দৰে স্টেপ বাই স্টেপ কৰি যাব পাৰিব যদিহে আপোনালোকে ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব গতিকে বলকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো এনেকৈ যাব লিংকটোত ডেসক্ৰিপচন লিংকটোত এনেকৈ ক্লিক কৰাৰ পিছত এনেকৈ আহিব আপোনালোকে ইচ্ছা কৰিলে পঢ়ি চাব পাৰে ইয়াতে স্টেপ বাই স্টেপ দিয়া আছে কেনেকৈ এপ্লাই কৰিব লাগে মই বাৰু আপোনালোকক দেখাই যাম স্টেপ বাই স্টেপ কেনেকৈ কৰিব লাগে এটো দেখিছে তলফালে আহিব এনেকৈ ইম্পৰ্টেন্ট ৱেব লিংকছ অফ পেন আধাৰ লিংকিং বুলি আপোনালোকে ইয়াৰ যেটো লিংক পেন কাৰ্ড উইথ আধাৰ আছে তাত ক্লিক কৰিব আৰু তাত কামখিনি হোৱাৰ পিছত আপোনালোকে যেটো ইয়াত চেক পেন আধাৰ লিংক ষ্টেটাস বুলি আছে হেতু বেলেগ এটা হেতু দেখাম মই বাৰু ক'ত চাব পাৰে হেতুত মানে চাব পাৰি যে আপোনালোকৰ লিংক হল নে নাই তো মই ফাৰ্স্ট মই এটো দেখাম আপোনালোকক কেনেকৈ লিংক কৰিব লাগে মই এটো লিংক পেন কাৰ্ড উইথ আধাৰত ক্লিক কৰিছো ক্লিক কৰাৰ পিছত এনেকৈ আহিব ইয়াতে লিংক আধাৰ আছে এন্টাৰ দি ফলোইং ডিটেইলছ ইয়াতে আপোনালোকৰ পেন কাৰ্ডৰ নাম্বাৰটো দিব লাগিব নেক্সট আধাৰ নাম্বাৰ আৰু সিজনৰ আপুনি আধাৰ নাম্বাৰ লব তেখেতৰ নামটো দিব লাগিব নেম এজ পাৰ আধাৰত তাৰ পিছত আপোনালোকৰ যেটো মোবাইল নাম্বাৰ ইউজ কৰি থাকে যতে কি ওটিপি আহিব সেই নাম্বাৰটো ইয়াতে দিব আপুনি আৰু যদি আপোনালোকৰ ইউজ নকৰা নাম্বাৰ হয় তেতিয়া আপোনালোকৰ ওটিপিটো নাহে আৰু আপোনালোকৰ মেছেজ নগলে আপোনালোকৰ গম নাপাব আৰু লগতে লিংকো কৰা নহব এটো কাৰণে আপোনালোকৰ ডেইলি ইউজ কৰা নাম্বাৰটো দিব যত নেকি আপোনালোকৰ ওটিপিটো আহে আৰু তলত এটা অপচন দিয়া আছে হেইটা আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত যেটো লিংক আধাৰ বুলি আছে এটা ব্ল্যাক হৈ আছে মই ফিল আপ কৰাৰ পিছত ব্লু হ'ব হলে তাত ক্লিক কৰি দিব মই বাৰু স্টেপ বাই স্টেপ দেখাম ফাৰ্স্ট মই ফিল আপ কৰি লওঁ তাৰ পিছত বাকিখিনি মই দেখাই আছো চাওক মই ফিল আপ কৰাৰ পিছত লিংক আধাৰটো ব্লু হৈ গল তো আপোনালোকৰো আহিব এনেকৈ ব্লু হোৱাৰ পিছত আপোনালোকে তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ওটিপি আহিব যেটো নাম্বাৰ আপোনালোকে দিব সেই নাম্বাৰটো ওটিপি আহিব তো মই ইয়াতে ওটিপি এন্টাৰ কৰিলো এতিয়া মই ভ্যালিডেট বুলি যেটো আছে হেতুত ক্লিক কৰিম ক্লিক কৰাৰ পিছত এটো চাওক আমাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক হৈ গল মই এতিয়া আকৌ চেক কৰিম যে লিংক হল নে নাই আপুনি ওকে টিপাৰ পিছত আপোনালোকে এনেকৈ আহিব আহাৰ পিছত আপোনালোকে আৱাৰ সাৰ্ভিসেছ বুলি যেটো আছে তাত গৈ আপোনালোকে লিংক আধাৰ বুলি আছে এইটো দেখিছে
থাৰ্ড নম্বৰত লিংক আধাৰত মই চেক কৰিম যে মোৰ লিংক হ'ল নে নাই তো ইয়াত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আকৌ আপোনালোকৰ এনেকৈ আহিব ইয়াতে লিংক আধাৰ ষ্টেটাছ ইয়াতে মানে চেক কৰিম যে মোৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক হ'ল নে নাই তাৰপিছত ইয়াতে যিটো এণ্টাৰ দি ফলোইং ডিটেইলছ ইয়াতে আকৌ আপোনাৰ পেন কাৰ্ড নাম্বাৰ তাৰপিছত আধাৰ নাম্বাৰ দিব লাগিব দি চাব লাগিব যে লিংক হ'ল নে নাই তাৰপিছত এইকেইটা ফিল আপ কৰাৰ পিছত আপোনাৰ এইটো আহিব যিটো ব্লেক হৈ আছে আৰু ভিউ লিংক আধাৰ ষ্টেটাছ বুলি আছে সেইটো ফিল আপ কৰাৰ পিছত ব্লু হ'ব মই দেখাম বাৰু আগতে মই ফিল আপ কৰি লওঁ এয়া চাওক মই ফিল আপ কৰাৰ পিছত এইটো ভিউ লিংক আধাৰ ষ্টেটাছটো ব্লু কালাৰ হ'ল হোৱাৰ পিছত মই এতিয়া ইয়াতে ক্লিক কৰিম ক্লিক কৰি চাম যে মোৰ হ'ল নে নাই এয়া চাওক মোৰ এইটো এনেকৈ আহিছে বাৰু কিন্তু যদি হয়তো সাৰ্ভাৰ ডাউন হৈ আছে সেইটো কাৰণে এনেকৈ আহিছে কিন্তু আপোনালোকৰ যদি লিংক হয় আৰু হোৱাৰ পিছত আপোনালোকৰ ইয়াতে দেখাব যে আপোনালোকৰ লিংক হৈছে বুলি দেখাব এতিয়া সাৰ্ভাৰ ডাউন হৈ আছে চাগে সেইটো কাৰণে এনেকৈ দেখাই আছে আৰু এতিয়া মই ক্লিক কৰিম এয়া চাওক মোৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ গ'ল আপোনালোকে মই দেখুৱাৰ দৰে ষ্টেপ বাই ষ্টেপ কৰি যাওক আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা মানে পাৰিব আৰু যদি কিবা প্ৰব্লেম হয় তেতিয়া কমেণ্ট বক্সত মোক কমেণ্ট কৰিব মই আপোনালোকক তাতেই বুজাই দিম বস্তুটো বেছি টাফ নহয় আপোনালোকে ট্ৰাই কৰক ট্ৰাই কৰিলে নিশ্চয় পাৰিব ভিডিঅ'টোৰ এইখিনিয়ে আছে এনেকৈ আপোনালোকে লিংকটোত গৈ কামটো কৰিবলৈ ট্ৰাই কৰক আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব ধন্যবাদ ঘৰতে থাকক সজাগ আৰু সচেতন হৈ থাকক